বন্ধুসকল মই মোৰ ইউটিউব চেনেলত বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ ফেচবুক মনিটাইজেশ্যনৰ ওপৰত আৰু ফেচবুকৰ পৰা কেনেকৈ টকা ইনকাম কৰিব পাৰি ফেচবুক কেনেকৈ মনিটাইজ কৰিব পাৰি এইবিলাক টপিকৰ ওপৰত বহুতো ভিডিঅ' মই আপলোড কৰিছোঁ আৰু মোৰ সেই ভিডিঅ'বোৰৰ কমেণ্টত বহুতে কমেণ্ট কৰিছে যে মোৰ 5000 ফলোৱাৰ্ছ কমপ্লিট হৈছে মোৰ ফলোৱাৰ্ছ যিমানখিনি লাগে সেইখিনি ফলোৱাৰ্ছ কমপ্লিট হৈছে কিন্তু মই মোৰ ফেচবুক একাউণ্টটো বা মোৰ ফেচবুক পেজটো মই মনিটাইজ কৰিব পৰা নাই কেনেকৈ মনিটাইজ কৰে আপুনি অলপ জনাব এনেকৈ মানে মোক বহুতে কমেণ্ট কৰিছিল আজি এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকল মানে ফেচবুকত কামটো কৰিছে ঠিকেই কিন্তু তেওঁলোকৰ ফেচবুক পেজে হওক বা প্ৰফাইলে হওক তেওঁলোকৰ মনিটাইজ হোৱা নাই সেইসকলৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাহুল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছাম ক্ৰিয়েটৰ ছাপোৰ্টৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ একদম স্কিপ নকৰাকৈ চাই থাকিব কাৰণ মই এই ভিডিঅ'টোৰ মাজত আপোনালোকক এনেকুৱা কিছুমান ট্ৰিক্স এণ্ড টিপছ শ্বেয়াৰ কৰিম যিবিলাকৰ সহায়ত আপোনালোকে আপোনালোকৰ ফেচবুক পেজটি বা ফেচবুক প্ৰফাইলটি আপোনালোকে যদি আপোনালোকে বহুত দিন ধৰি ট্ৰাই কৰি আছে মনিটাইজ কৰিব পৰা তেনেহ'লে আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত মই একদম গ্যাৰাণ্টি দিছোঁ আপোনালোকে একদম অতি সহজভাৱে আপোনালোকে মনিটাইজেশ্যন এনেবল কৰিব পাৰিব বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল মই মোৰ ইউটিউব চেনেলত বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ অলৰেডি ফেচবুক মনিটাইজেশ্যনৰ ওপৰত আৰু মই এটা ভিডিঅ'ত কৈছোঁ যে ফেচবুক মনিটাইজেশ্যন কেইটা ভাগ আছে আৰু সেই ভাগকেইটা কি কি আৰু ইম্পৰ্টেণ্ট ভাগকেইটা কি কি বা ইম্পৰ্টেণ্ট মনিটাইজেশ্যন ক্ৰাইটেৰিয়াবোৰ কি কি কিন্তু মেইন হৈছে আপোনালোকৰ ছাবস্ক্ৰিপশ্যন বোনাছ ইনষ্টিমেটছ আৰু আপোনাৰ লাইভ ষ্ট্ৰীমেটছ এইকেইটা বহুতৰো বৰ্তমান সময়ত এনেবল কৰিব পৰা নাই বা মনিটাইজেশ্যন এনেবল বা অন কৰিব পৰা নাই কিয় অন কৰিব পৰা নাই আজি মই এই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ লাহে লাহে বুজাই দি আছোঁ প্ৰথম কথা বন্ধুসকল আপোনালোকে যেতিয়া আপোনালোকৰ ফেচবুক প্ৰফাইলে হওক বা পেজে হওক আপোনালোকে মনিটাইজ কৰিব আপোনালোকৰ মিনিমাম মানে যেতিয়া আপুনি এটা ফেচবুক প্ৰফাইল বা ফেচবুক পেজ এটা চলাই আছে মিনিমাম আপোনাৰ 1000 ফলোৱাৰ্ছ লাগিব 1000 ফলোৱাৰ্ছ হ'লে আপোনাৰ কি হয় ষ্টাৰ মনিটাইজেশ্যনৰ প্ৰচেছটো অলপ বেলেগ তাত আপোনালোকে বেছি টকা আপোনালোকে আৰ্নিং কৰিব নোৱাৰে কিন্তু মেইন যিকেইটা হৈছে আপোনাৰ ইনষ্টিমেটছ লাইভ ষ্ট্ৰীমেটছ বোনাছ আৰু আপোনাৰ ছাবস্ক্ৰিপশ্যন এইকেইটা আপুনি এনেবল কৰিবলৈ হ'লে আপোনাক মিনিমাম 5000 ফলোৱাৰ্ছ আৰু আপোনাক লাগিব 60000 মিনিট ৱাচ টাইম এই 60000 মিনিট ৱাচ টাইমটো বহুতে কমপ্লিট কৰিব নোৱাৰে হয়তো তেওঁলোকে বহুত ফ্ৰেণ্ডক মানে ৰিকুৱেষ্ট কৰি ফলোৱাৰ্ছ বঢ়াব পাৰে বা আপোনালোকৰ কি কয় ফ্ৰেণ্ড বিলাক আপুনি ফলোৱাৰ্ছক কনভাৰ্ট কৰিলে আপোনাৰ ইজিলি 5000 বা 5000 ওপৰত আপোনাৰ ফলোৱাৰ্ছ গুচি যায় কিন্তু মেইন কথা হৈছে আপোনাৰ ৱাচ টাইম যিটো ৱাচ টাইম আপোনালোকে 3 মাহ কিছুমান 2 মাহ এই 2 মাহৰ ভিতৰত আপুনি 60000 মিনিট ৱাচ টাইম কমপ্লিট কৰিব লাগিব কিন্তু আপোনালোকে নোৱাৰিলে 3 মাহৰ ভিতৰত আপুনি ৱাচ টাইমটো কমপ্লিট কৰিব নোৱাৰিলে আপুনি ফেচবুকটো মনিটাইজ কৰিব নোৱাৰে কিন্তু এই ভিডিঅ'টোত মই আপোনালোকক যিটো কথা দেখুৱাব গৈছোঁ যিটো বস্তু আপোনালোকক দেখুৱাব গৈছোঁ সেই বস্তুটো চাই আপোনালোকে নিজেই গম পাব ইমান সহজতে আপোনালোকৰ 60000 মিনিট ৱাচ টাইমটো আপোনালোকে কমপ্লিট কৰিব পাৰিব বলক বন্ধুসকল এতিয়া মই আপোনালোকক এটা স্ক্ৰীনশ্বট দেখাই আছোঁ ইয়াত আপোনালোকে কি দেখিছে ইয়াত ক'বলৈ গ'লে 9000 মানুহলে আপোনাৰ ভিডিঅ' এটা মানে আপোনাৰ ফেচবুকে পোষ্ট কৰিব মানে বুষ্ট কৰি দিব আপোনাৰ ভিডিঅ' এটা ভাইৰেল হোৱাত ফেচবুকে আপোনাক হেল্প কৰিব আৰু ফেচবুকক কি দিব লাগিব আপোনালোকৰ তলত একদম ইজিলি মেনশ্যন আছে মই অলপ আপোনাক জুম কৰি দেখুৱাই দিছোঁ ইয়াত ইজিলি মেনশ্যন আছে ইউটিউবক 845 টকা মানে ফেচবুকক আপুনি 845 টকা দিব লাগিব তাৰ বিনিময় আপোনাক কি দিব ফেচবুকে মিনিমাম আপোনাক 10000 মানুহলে আপোনাৰ ভিডিঅ'টো বুষ্ট কৰি দিব আৰু সেই ভিডিঅ'টো বুষ্ট কৰিলে আপোনাৰ মিনিমাম 9000 ধৰি লও আপোনাৰ ভিউজ আহিব ৱাচ টাইম আপোনাৰ নাই বুলি 20-30 আপোনাৰ মিনিট আহি যাব তাৰপিছত এতিয়া হৈছে আপোনাৰ ফলোৱাৰ্ছ মিনিমাম 2-3000 ফলোৱাৰ্ছ আহিব এইটো হৈছে আপোনাৰ ফেচবুক এডছ যদি আপোনালোকে গুগল এডছ আপুনি ফেচবুকত লগাব পাৰে তেনেহ'লে আপোনাৰ মিনিমাম একদম কম খৰচতে আপুনি একদম ৰিয়েল ফলোৱাৰ্ছ ৰিয়েল ৱাচ টাইম পাই যাব আৰু আপুনি সেই ফেচবুক পেজটোৱে হওক বা আপুনি ফেচবুক প্ৰফাইলটোক আপোনালোকে অতি সহজতে মনিটাইজেশ্যনটো এনেবল কৰিব পাৰিব যদি আপুনি আপোনাৰ ফেচবুক প্ৰফাইলটো বা ফেচবুক পেজটি আপুনি মনিটাইজ কৰিব পৰা নাই আৰু মনিটাইজ কৰিব বিচাৰে তেনেহ'লে মোক এতিয়াই কণ্টেক্ট কৰক মোক ফেচবুক পেজত এছাম ক্ৰিয়েটৰ ছাপোৰ্ট বুলিয়ে আছে আপোনালোকে চিম্পলি আপোনালোকৰ ফেচবুকটো অপেন কৰি চাৰ্চ কৰক এছাম ক্ৰিয়েটৰ ছাপোৰ্ট যিটো প্ৰথমতে আহে সেইটোতে আপুনি মোক ফ'ল' কৰি মোক DM কৰক আপোনালোকৰ ৱাচ টাইম লাগে যদি আপোনালোকে একদম অতি কম খৰচতে একদম ৰিয়েল ৱাচ টাইম যিটো আপুনি বহুতে হয়তো আপোনালোকে দেখা পাইছে যে ৱাচ টাইম বিক্ৰী কৰে আমি বিক্ৰী নকৰোঁ মই আপোনালোকক কিছুমান টিপছ এণ্ড ট্ৰিক্স শ্বেয়াৰ কৰিম যেনেকৈ আপোনালোকে ইয়াত দেখা পাইছে ফেচবুকক নিজাকৈ পইচা দিলে ফেচবুকে আপোনাক অৰিজিনেল ফলোৱাৰ্ছ অৰিজিনেল ভিউজ অৰিজিনেল আপোনাৰ ৱাচ টাইম দিয়ে সেইটো মেথডতে মই আপোনালোকক আনিম যদি আপোনালোকে পাৰে ভাল কথা আপোনালোকে নিজেও কৰিব পাৰে কিন্তু আপোনালোকে যদি অলপমান নলেজ নাই তেনেহ'লে আপোনাৰ সেই পইচাখিনি আপোনাৰ বৰবাদে যাব আৰু যদি আপুনি ভাবিছে আপোনাক হওক কিন্তু আপুনি নাজানে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে ইয়াৰ কাৰণে আপুনি চিম্পলি মোৰ ফেচবুক পেজটো ফ'ল' কৰি মোক DM কৰক আৰু আপোনাক গোটেইখিনি ডিটেইলছ মই ফেচবুকতে আপোনালোকক শ্বেয়াৰ কৰি থাকিম
বন্ধু বান্ধৱীসকল আজিলৈ এইখিনি যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব কাৰণ এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলতে পাব